নমস্কাৰ। দেশৰ পৰিস্থিতি যিহেতু বহুত ভয়াৱহ, আপুনি আজি যিটো দিল্লীৰ যন্তৰ মন্তৰত চলি আছে সেই আন্দোলনৰ বিষয়ে মই আলোচনা কৰিম। চাব 2026 চনত এই বছৰতে যন্তৰ মন্তৰত অভিজিৎ দীপকেৰ লগত সংহতি ৰাখি প্ৰকাশ কৰি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সোনম বাংচুঙে অনশন আন্দোলন আৰম্ভ কৰিছে। ঠিক আছে, এতিয়া এই আৰম্ভণিটো কৰাৰ আগত মই আপোনালোকক এটা প্ৰথমে তলৰ কাগজ এটা দেখাই দিওঁ। এইটো পিছত দেখাম। মই এই তলৰ কাগজ এটা দেখাইছোঁ। এই তলৰ কাগজটো কি আপুনি চাব দিয়ক। 2011 চনত আন্না হাজাৰী ডাঙৰীয়াই লোকপাল বিলৰ বাবে অনশন আন্দোলন কৰিছিল। একেই জাগাত দিল্লীৰ যন্তৰ মন্তৰত লগত সহযোগ কৰিছিলে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই, কিৰণ বেদী ডাঙৰীয়ানী আৰু দেশৰ বিভিন্ন জনসাধাৰণ লগত ওলাই আহিছিল আৰু সমৰ্থনো কৰিছিলে। সমগ্ৰ ভাৰতৰ মিডিয়াত সদায় প্ৰতিদিনে কংগ্ৰেছৰ দুৰ্নীতিৰ কথা তেওঁলোকে প্ৰকাশ কৰিছিল। মিডিয়াবিলাকত বিভিন্ন দুৰ্নীতি, 2G কেলেংকাৰী, কয়ল কেলেংকাৰী, বহুত স্কেম তেওঁলোকে কৰিছিলে। 2011 চনত সেই আন্দোলন লোকপাল বিলৰ যিটো আৰম্ভণি কৰিছিলে, কৰি 2014 চনত দেশৰ পৰা কংগ্ৰেছকে চৰকাৰ কৰি দিলে, শেষ কৰি দিলে। কথাটো আপুনি বুজি পাইছেনে? 2011 চনত আৰম্ভণি 11, 12, 13, 14 তিনি বছৰৰ ডিফাৰেঞ্চত কংগ্ৰেছক শেষ কৰিলে। তাৰপিছত কি হ'ল? তাৰপিছত আপৰ জন্ম হ'ল, 12 মানত আপৰ জন্ম হ'ল, হয় মুখ্যমন্ত্ৰী হ'ল কেজৰিৱাল ডাঙৰীয়াই, আৰু 14ত ধুনীয়াকৈ বিজেপি চৰকাৰ গঠন হয়, কৰিলে, শাসনভাৰ এতিয়ালৈকে চলাই আছে। আজি যিহেতু এতিয়া এই কাগজটোত আনো, আজি কি হৈ আছে, চেম একেই পৰিস্থিতি, নিয়মখিনি একেই, 2026 চন, একেই পদ্ধতি, একেই আমি আগৰবাৰ আন্না হাজাৰী ডাঙৰীয়াক কৰিলে, অনশনত বহালে। এইবাৰ বহালে কাক? সোনম বাংচুঙক। এইবাৰ বহালে কোনে? অভিজিৎ দীপকে বহাই লাভ কাৰ হ'ব? লাভ এই লগত থকা ব্যক্তিকেইটাৰে লাভ হ'ব। কোনোবাই নেতা হ'ব, কোনোবাই মন্ত্ৰী হ'ব। দেশৰ কোনো সাল সলনি নহয়, দেশ যেনেকে আছে এনেকেই থাকিব। কোনোবাই নেতা হ'ব, কোনোবাই মন্ত্ৰী হ'ব, কোনোবাই অমুক হ'ব, কোনোবাই তমুক হ'ব। কিন্তু আপুনি আজি চাওক, এই কাগজটোত আপুনি চাব যে আজি আন্না হাজাৰীৰ কি হ'ল? বাকীবিলাকে নেতা মন্ত্ৰী হ'ল। আপৰ পৰা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই নেতা মন্ত্ৰী হ'ল, বহুত টকা লুটিলে, ঘটিলে, কংগ্ৰেছ শেষ কৰি পেলালে। যোনে যি কৰিব লগা আছিল কৰিল, আন্দোলন কৰি। কোনোবাই দামী দামী ঘৰ গাড়ী কিনি শেষ কৰিল। দুখীয়া শ্ৰেণীৰ মানুহৰ কি হ'ল? দেশৰ পৰিস্থিতি কি হ'ল? এইবিলাক কাৰো গুৰুত্ব নাই। এতিয়া সোনম বাংচুং ডাঙৰীয়াই কেনেদৰে, যেনেকৈ আন্না হাজাৰী ডাঙৰীয়াই কংগ্ৰেছক শেষ কৰিলে, বা সেই নীতি লৈ আজি সোনম বাংচুং ডাঙৰীয়াই বিজেপিক পৰাজয় কৰিব পাৰিব নেকি? এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ সেই একেই 3 বছৰৰ ব্যৱধান। চাব, 11ত হৈছিলে, 14ত কংগ্ৰেছ শেষ, 26ত আৰম্ভ হৈছিল, 29ত বিজেপি পৰাজয় হ'ব নেকি? এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন। এতিয়া বিজেপি পৰাজয় হ'ব নে নহ'ব, এই যে আৰু ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগ দিব নে নিদিয়ে, সোনম বাংচুং ডাঙৰীয়াৰ অনশনে কিবা দেশৰ ফলাফল লাভ হ'ব নেকি, এই কথাবিলাক কিন্তু বিজেপি চৰকাৰে কিন্তু বহু পাৰ্গত ৰাজনীতিকত। বিজেপিৰ ৰাজনীতিক হাৰোৱাটো সম্ভৱ নহয়। কাৰণ বিজেপিৰ ৰণনীতি, বিজেপিৰ ৰাজনীতি, বিজেপিৰ চাণক্য নীতি খুব কঠিন আৰু বহুত ডেঞ্জাৰ। তেওঁলোকৰ পৰা শিকিবহে লাগিব। আচলতে ৰাজনীতিক কৰা ব্যক্তিসকল যদি তেওঁলোকৰ পৰা যদি শিকিলে কিন্তু লাভ হ'ব বা বেনিফিট হ'ব। তাৰ আগত কিন্তু বেনিফিট নহয়। আপুনি যদি লক্ষ্য কৰিলে যিমান ডাঙৰ ডাঙৰ আন্দোলন হৈছে, কিন্তু বেলেগ পাৰ্টিক হাৰাইছে, কিন্তু বিজেপি 29ত যে পৰাজয় হ'ব, মোৰ মনে নকয় যে 29ত পৰাজয় হ'ব, আৰু সম্ভৱো নহয়। গতিকে মই ভাবোঁ যে সোনম বাংচুং ডাঙৰীয়াই অনশনটো
তেওঁ হেৰি কৰক, শেষ কৰক। শেষ কৰি কাৰণ দেশৰ চিন্তা কৰি তেওঁ যিহেতু ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিছিলে, ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই যিহেতু পদত্যাগ নিদিয়ে, গতিকে আপুনি সোনকালে অনশনটো ত্যাগ কৰক। এই চেষ্টাটো আপুনি যাতে নকৰে যে যাতে আন্না হাজাৰী ডাঙৰীয়াই কংগ্ৰেছক পৰাজয় কৰিছিলে, আপুনি সেই পদ্ধতিটো লগাই এই অভিজিৎ দীপ্তিহঁতক মুখ্যমন্ত্ৰী পাতি দেশৰ পৰিস্থিতি বেয়া কৰি আপুনি যাতে সেই পদ্ধতিবিলাক নানে। আপুনি ঠিক আছে, আপুনি হেৰি কৰিলে, অনশন কৰিছে, সেইটো খুব দুখ লগা কথা, এনেকুৱা দেশত হ'ব নালাগে। কিন্তু আপুনি বিজেপিক পৰাজয় কৰি তেওঁলোকক নেতা মন্ত্ৰী পাতি যাতে দেশৰ যাতে অৰ্থনৈতিক ব্যৱস্থা আকৌ ধ্বংস কৰি নিদিয়ে, এনে ধ্বংস হৈছে, আকৌ যাতে ধ্বংস কৰি নিদিয়ে, তাৰ বাবে মই আপোনাক এটা অনুৰোধ কৰিছোঁ। ধন্যবাদ।